নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আলোচনাৰ বিষয় হৈছে আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট GTN PGT টেট পৰীক্ষা হৈ গ'ল 19 জানুৱাৰী তাৰিখে, তাৰ ওপৰত আলোচনা কৰিম। ইতিমধ্যে আমাৰ চেনেলত কাট অফৰ ভিডিঅ' আগবঢ়া হৈছে। আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তাৰ পৰা গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব। আপোনালোকৰ নাম্বাৰটো ছেভ জোনত আছে নে নাই এটা আইডিয়া পাব। এনেকুৱা নহয় যে মই ধৰি দিয়া নাম্বাৰটোৱে আপোনালোকৰ কাট অফ যাব, হয়তো বাঢ়িবও পাৰে বা কমিবও পাৰে। মই ধৰি দিয়াটোৱে যাব যে তেনেকুৱা নহয়। আপোনালোকে ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা গৈ চাই ল'ব কাট অফৰ ভিডিঅ'। GTN PGT পোষ্টৰ ওপৰত এটা ভাল খবৰ আহিছে। আপোনালোকে হয়তো ভাল খবৰটো গমেই পাইছে। আপোনালোকে এতিয়া আপোনালোকৰ নম্বৰসমূহ চাব পাৰিব। আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকতে আপোনালোকৰ নম্বৰসমূহ চাব পাৰিব। আপোনালোকে কিমান নম্বৰ লাভ কৰিলে, কেনেদৰে চাব পাৰিব বা ক'ত চাব পাৰিব আপোনালোকে। মই ডেছক্ৰিপশ্যনত ৱেবছাইটৰ লিংকটো দি দিম। আপোনালোকে তাৰ পৰা গৈ বৰ্তমান উপলব্ধ হোৱা নাই আপোনালোকৰ নাম্বাৰসমূহ কেনেদৰে চাব, সেই লিংকটো আপোনালোকৰ বৰ্তমান উপলব্ধ হোৱা নাই। আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত সেই লিংকটো অ'পেন হৈ যাব। লিংক অ'পেন হোৱাৰ লগে লগে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম। আপোনালোকে আপোনালোকৰ OMR সমূহ চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব পাৰিব, তাৰ বাবে আপোনালোকে 50 টকা এটা পে' কৰিব লাগিব। আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি পদ্ধতিৰে আপোনালোকে চাইছিলে, সেই পদ্ধতিৰে চাব পাৰিব। 50 টকা এটা পে' কৰাৰ পিছত আপোনালোকৰ 24 ঘণ্টা বা এদিন বা দুদিনৰ পিছত আপোনালোকৰ মোবাইললৈ মেছেজ আহিব যে আপোনালোকৰ OMR শ্বীটখন ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে লগ ইন কৰি আপোনালোকৰ OMR শ্বীটখন ডাউনলোড কৰি ল'ব পাৰিব। লগতে আমাৰ অফিচিয়েলি এনচাৰকে প্ৰকাশ কৰিব। অফিচিয়েলি এনচাৰকে প্ৰকাশ কৰোঁতে যদি আপোনালোকে কিবা প্ৰশ্ন বা উত্তৰৰ ক্ষেত্ৰত আপোনালোকে ভুল বুলি দেখাব পাৰে, তেনেহ'লে আপোনালোকে অবজেকশ্যন কৰিব পাৰিব। তাৰ বাবে 500 টকা এটা আপোনালোকে পে' কৰিব লাগিব এক্সট্ৰাকৈ। সেই 500 টকাটো কি, আপোনালোকে অবজেকশ্যনটো যদি আপোনালোকৰ শুদ্ধ হয়, তেনেহ'লে সেই 500 টকাটো আপোনালোকক ৰিফাণ্ড কৰা হ'ব। 500 টকাটো এইকাৰণে ৰাখিছে যে আপোনালোকে হয়তো বহুতেই এনেই অবজেকশ্যন কৰিব বিচাৰিব, সেইটো যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সেই 500 টকাটো এটা এমাউণ্ট ৰখা হৈছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনালোকে আপোনালোকৰ OMR শ্বীটসমূহ পাই যাব আৰু ইয়াৰ ৰিজাল্ট হয়তো মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত আহি যোৱাৰ সম্ভাৱনা আছে। মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত আমাৰ যি পৰীক্ষা হৈ গ'ল 19 জানুৱাৰী তাৰিখে, তাৰ ৰিজাল্টটো আহি যোৱাৰ সম্ভাৱনা খুব বেছিয়ে আছে বুলি ক'ব পাৰি। গতিকে এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।